আয়ু জন্ম হোৱাৰ পাছৰে পৰা আজি তাক প্ৰথম পুৰণা ঘৰলৈ লৈ যাম। আজিলৈকে সি তালৈ গৈয়ে পোৱা নাই। মই ওলাওঁ মানে দেউতাকৰ লগতে খেলি আছে। ইমান ধুনীয়াকৈ খেলে নহয় দেউতাকৰ লগত সি। এতিয়া যিহেতু খেতিৰ দিন, পুৰণা ঘৰত মানুহেই নাছিল। খুৰীহঁত সকলোবিলাক পথাৰতে কাম কৰি আছিল। এতিয়া আকৌ কঠীয়া তুলি আছিল। দদায়েকে তাক তালৈকে বুলি এপাক দেখাবলৈ লৈ গ'ল। পিছে সৰু আইতাহঁতৰ ঘৰত মানুহ আছিলে। আপোনালোকেতো সৰু আইতাক দেখিছে, সি যে বুঢ়ী আইতাকক কিমান ভাল পায়। মানুহগৰাকীক দেখিলেই মিচিক মিচিককৈ হাঁহি থাকে। আজি আকৌ পুৰণা ঘৰলৈ যোৱা এটা বিশেষ কাৰণ আছিলে। এইটো হৈছে আমাৰ একেবাৰে ডাঙৰ দাইজনৰ ঘৰ। আৰু ভণ্টিজনীৰ জন্মদিন আছিল, সেইটো কাৰণে আমি তালৈ বুলি ওলাই গৈছিলোঁ আৰু লগতে আয়ুকো এবাৰ পুৰণা ঘৰটো দেখাই আনিলোঁ। আহি ভাবে চাগে ঘৰত অকল ৩-৪জনৰ মানুহৰ মুখ দেখি থাকোঁ, আমাৰ ঘৰত চাগে আৰু মানুহ নায়ে বুলি ভাবে। পিছে সি আজিহে গম পাইছে আমাৰ পৰিয়ালটো কিমান ডাঙৰ। এতিয়া বাৰু সি বুজিব পৰা হোৱা নাই, কিন্তু ডাঙৰ হ'লে বুজি পাব। এজন হৈছে তাৰ আটাইতকৈ ডাঙৰ দদাইক, মানে বৰদাই। বাৰ্থডে মমডাল জ্বলাওঁতে আকৌ ঘটনা এটা ঘটিল নহয়। আচলতে মানে সেইডাল মম নাছিল। সেইডাল জ্বলাই দিয়াৰ লগে লগে ধামকৈ শব্দ এটা হয়, আৰু সেই শব্দটো মানে হঠাতে হোৱাৰ কাৰণে ভয় খাই গ'লগৈ। তাৰ আকৌ তাতে ইমানেই টোপনি ধৰিলে, দেউতাকৰ কোলাতে টোপনি গুচি গ'ল আৰু দেউতাকে তেনেকৈ লৈ খাই বৈ গুচি আহিল। আজিলৈ মানে লগ পাম এটি নতুন ভিডিঅ'।